নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আমি আজি আপোনালোকৰ মাজলৈ এনেকুৱা এটা উল্লেখনীয় মন্ত্ৰ বা আমি কৰিলে যিটো সুফল পোৱা যায় এই মন্ত্ৰ ৰাখি অনুসৰি এই মন্ত্ৰকিভাগ আমি আপোনাৰ লোকৰ ওচৰলৈ লৈ আহিছোঁ। এই মন্ত্ৰকিভাগ উচ্চাৰণে আপোনালোকৰ শান্তি, উন্নতি, সম্পত্তি, সন্তান আদি প্ৰাপ্তি তথা জীৱনত হেৰুৱাব লগা উদ্যমবোৰ ঘূৰি অহাৰ পথত আৰু বিশেষকৈ ৰোগ নাশৰ বাবে সহায় হ'ব। আৰু বন্ধু বান্ধৱীসকল এই কথাখিনি জানিবৰ বাবে আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া আহিছোঁ আমি ৰাশি অনুসৰি প্ৰাতঃ মানে ৰাতিপুৱা শুই উঠি স্মৰণ কৰিবলগীয়া মন্ত্ৰসমূহ। মেঘ ৰাশি ওম হ্ৰীং শ্ৰীং লক্ষ্মী নাৰায়ণাই নমঃ। বৃষ ৰাশি ওম গোপালয় উত্তৰধ্বজায় নমঃ। মিথুন ৰাশি ওম ক্লীং কৃষ্ণায় নমঃ। কৰ্কট ৰাশি ওম হিৰণ্যগৰ্ভায় অব্যক্ত ৰূপিণে নমঃ। সিংহ ৰাশি ওম ক্লীং ব্ৰাহ্মণে জগদাধাৰায়ে নমঃ। কন্যা ৰাশি ওম নমো পিং পীতাম্বৰায় নমঃ। তুলা ৰাশি ওম তত্ত্ব নিৰঞ্জনায় তাৰকৰাময় নমঃ। বৃশ্চিক ৰাশি ওম নাৰায়ণায় সুৰসিংহায় নমঃ। ধনু ৰাশি আৰোহী সপ্তাহত শ্ৰীং দেৱকৃষ্ণ। মকৰ ৰাশি ওম শ্ৰীং বৎসলালৈ নমঃ। কুম্ভ ৰাশি ওম শ্ৰীং উপেন্দ্ৰায় অচ্যুতায় নমঃ। মীন ৰাশি ওম ক্লীং উদ্ধৃতায় উদ্ধাৰিণে নমঃ। বন্ধু বান্ধৱীসকল উল্লেখিত ৰাশিৰ ব্যক্তিয়ে প্ৰাতঃকালীন অথবা ৰাতিপুৱা শুই উঠিয়ে শয্যা ত্যাগ কৰাৰ আগমুহূৰ্তত 3 বাৰ 5 বাৰ 10 বা 108 বাৰ শুদ্ধভাৱে জপ কৰি ধৰিত্ৰীক প্ৰণাম কৰি পুৰুষৰ সোঁভৰি আৰু স্ত্ৰীৰ বাওঁভৰিৰে ভূপৃষ্ঠত পদাৰ্পণ কৰিব। ফলস্বৰূপে আপোনালোকে শান্তি, উন্নতি, সম্পত্তি, সন্তান আদিৰ প্ৰাপ্তি তথা হেৰুৱা উদ্যম ঘূৰি আহে। বিশেষত ৰোগ নাশত সহায়ক হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল এইকেইটি ৰাশি হিচাপে এইকেইটি মন্ত্ৰ যদি আপোনালোকে উচ্চাৰণ কৰি থাকে তেন্তে জীয়াই থকা জীৱনৰ সময়খিনি অতি সুন্দৰভাৱে অতিক্ৰম কৰিব পাৰিব। আজিলৈ ইমানেই।